Hi everyone, welcome to my YouTube channel The Assamese Vlogger. আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। ধন্যবাদ সকলোৱে ইমানখিনি মৰম ভাল পাওঁ মোক দি থকাৰ বাবে। নাজানো কিমান দিব পাৰিছোঁ আপোনালোকক, গতিকে যিমান পাৰোঁ নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰি আছোঁ। তো সেইকাৰণে আজি আপোনালোকৰ কাৰণে এইটো স্পেচিয়েল এটা ব্লগ বনাইছোঁ অকল আপোনালোকৰ কাৰণে। আজি যিহেতু মোৰ ডিউটি অফ আছে, সেইকাৰণে ভাবিলোঁ আজি মই অলপ ঘৰৰ পৰা অলপ দূৰত যাম, বেছি দূৰ নহয় বাৰু, অলপ দূৰ। গতিকে সেইকাৰণে ভাবিলোঁ আজি বাক্সা ডিষ্ট্ৰিক্ট গুচি যাওঁ। বাক্সা ডিষ্ট্ৰিক্টত আপোনালোকে হয়তো জানেই যে তাত এটুকুৰা ঠাই আছে বগামাটি বুলি। গতিকে সেই ঠাইটুকুৰাতে যাওঁ, যিহেতু মানে এতিয়া পিকনিক ছিজন নহয়, অফ ছিজনে হয়। সেইকাৰণে ভাবিলোঁ তাতেই গুচি যাওঁ। প্ৰায় 51-52 কিলোমিটাৰমান হ'ব মানে মোৰ ঘৰৰ পৰা বগামাটিলৈ। গতিকে ৰাস্তা কিন্তু বহুত ধুনীয়া, তাৰে ৰাস্তা বহুত ধুনীয়া ৰাস্তা। গতিকে আহক আপোনালোকেও মোৰ যাত্ৰাৰ সহযাত্ৰী হওক। গতিকে আৰু চাই যাওক মই কি আপোনালোকক দেখুৱাব পাৰোঁ নে কি কয়। গতিকে আপোনালোকেও কমেণ্ট ছেকশ্যনত গৈ জনাব আৰু বোলে কি ভাল লাগিছে, কি ভাল লগা নাই। তেতিয়াহে মই আকৌ নিজৰ ভুলবোৰ শুধৰাব পাৰিম, হয়নে নহয় বাৰু। গতিকে আপোনালোকে জনাই দিব মোক কেনেকুৱা পাইছে। যদি ভাল পাইছে বুলি দিব, বেয়া পাইছে যদি বেয়া পাইছে বুলি দিব, তেতিয়া মই মোৰ ভুলবোৰ শুধৰাব পাৰিম। আমি একদম লাহে আহি আছোঁ বাৰু, একদম পূৰা মানে এনজয় কৰি আহি আছোঁ আৰু ইমান স্পীডত অহা নাই। য'তেই ভাল ঠাই পাইছোঁ ত'তেই ৰৈছোঁ, তাৰপিছত ফটো উঠিছোঁ। গতিকে মানে পূৰা মানে পৰিৱেশটো এনজয় কৰি আহিছোঁ। তেনেকৈ আহিব লাগে, স্পীডত আহি একো লাভ নাই ন। এই আপোনালোকে দেখাই পাইছে কিমান ধুনীয়া দূৰত পাহাৰ যেন আমাক মাতি আছে। আৰু আপোনালোকে ইয়াতে আহিলে কিন্তু অলপ অফ ৰাইডৰো মজা ল'ব পাৰিব, অফ ৰোডৰো মানে মজা ল'ব পাৰিব। ইয়াতে কিছুমান ৰাস্তা মানে এনেকুৱা আছে, আপুনি মানে পূৰা দুই চাইডে জংঘল আছে, মানে মানুহ কিন্তু একদম আমি গৈ থাকোঁতে কিন্তু লগেই পোৱা নাই। আপোনালোকে দেখিয়ে আছে, কোনো বেলেগ গাড়ী আমি দেখাই নাই। মানে এনেকুৱা লাগিছে, ধুনীয়া লাগিছে, অকল আমিয়েই গৈ আছোঁ। মানে দুই চাইডে জংঘল, পূৰা ৰাস্তা আৰু পাহাৰে আমাক হাত বাউলি মাতি আছে। ফাইনেলি আমি আহি বগামাটি পাই গ'লোঁ। আপোনালোকে দেখিব পাৰে ইয়াতে যিখিনি দৃশ্য আছে। এতিয়া বাৰু মানুহ কম আছে, যেতিয়া মানে পিকনিকৰ টাইম হয় তেতিয়া মানে মানুহ ইয়াতে বহুত নধৰা হৈ যায়, মানে গাড়ী আদিবিলাক মানে পূৰা ফুল হৈ যায় ইয়াতে। মানে এতিয়া পূৰা সম্পূৰ্ণ তাৰ বিপৰীত ধুনীয়া, এতিয়া বগৰীবিলাক পূৰা ধুনীয়া পাতবিলাক আছে। পিকনিকৰ টাইমত কিন্তু ইয়াতে অলপ ধূলিটো হয় আৰু মানে এই বগৰীবিলাকৰ পাত-চাতবিলাক নাথাকে। একদম মানুহ মানে ইমানেই হয়, বহুত দূৰৰ পৰা আহে, তেজপুৰ বহুত ঠাইৰ পৰা আহে। আৰু আমি এতিয়া আজি এনেই আহিলোঁ, আজি ডিউটি নাছিল কাৰণে সেইকাৰণে আহি গ'লোঁ। আহি এতিয়া আপোনালোকক দেখাওঁ ঠাইবিলাক কেনেকুৱা লাগে ক'ব। উঠি গৈ আছোঁ ওপৰলৈ, তাৰ পৰা এটা ভিউ এটা দেখুৱাম আপোনালোকক কেনেকুৱা লাগে। গতিকে এতিয়া আপোনালোকে চাওক বগামাটিৰ ভিউ পইণ্টৰ পৰা প্ৰকৃতিৰ এক নৈসৰ্গিক দৃশ্য, পাহাৰ, নদী আৰু কেৱল সেউজীয়া আৰু ধুনীয়া ঠাণ্ডা হাৱা। মন একদম জোৰ পৰি গৈছে, আপোনালোকে চাওক ভালকৈ। এয়া ইয়াতে আপোনালোকে জিপ লাইনো কৰিব পাৰে, জিপ লাইনিং। আৰু এতিয়া বৰ্তমান মানে বন্ধ হৈ আছে, পিকনিক ছিজনত আকৌ ষ্টাৰ্ট হ'ব। তথাপি মানে আপোনালোকে আগতীয়াকৈ বুকিং কৰিলে তেওঁলোকে জিপ লাইনিং কৰিব পাৰিব। হয়, এইটো বগামাটি পিকনিক স্পট হয়। ইয়াত আমি ৰাফটিং কৰাওঁ। গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ এছ'চিয়েশ্যনৰ লগত কোঅপাৰেট কৰি আমি ইয়াত নাইট ৰেংকিং, নাইট কেম্পিং, জিপ লাইনিং, লগতে ৰাফটিং আৰু একুৱা ৰুলাৰ আৰু আমি পেৰাছেলিঙো কৰাওঁ মেইনলি। আপোনালোকে বুকিং কৰিব পাৰে। আপোনালোকে আগতীয়াকৈ বুকিং কৰিলে আমি এৰেঞ্জমেণ্টটো কৰিব পাৰোঁ। আমি এতিয়া বগামাটিৰ পৰা আহিলোঁ, আহি উঠি এতিয়া টাইম আপোনাৰ 1:47 হৈছে, আপোনালোকে দেখাই পাইছে। গতিকে এতিয়া ঘৰত ইমান মানে লাইট ফুড অলপ খাই আহিছিলোঁ, এতিয়া লাঞ্চটো কৰোঁ। গতিকে আপোনালোকে চাওক কি আছে লাঞ্চত। ঘৰতে বনাই লৈ আহিছোঁ, মই বনাই লৈ আহিছোঁ দেই। সেইটো বিৰিয়ানী বনাইছিলোঁ, কিন্তু এতিয়া কি হৈ আছে গম নাপাওঁ। ৰাতিপুৱাই বনোৱা হৈছিলে। আৰু ক'ল্ড ড্ৰিংকছ কিনি লৈ চেনিটাইজাৰটো মাৰি ল'ব লাগে। গতিকে আপোনালোকেও মাৰি ল'ব। গতিকে আৰু নোধোৱাকৈ খাই নিদিব আৰু ভোক লাগিল বুলি। গতিকে চেনিটাইজাৰটো মাৰি ল'ব। ঠিক আছে বাৰু, আমি খাওঁ, আপোনালোকে অলপ
বেলেগ বেলেগ ভিডিঅ' চাই লওক। আমি লাঞ্চ কৰি উঠিলোঁ আৰু এইকাৰণে এটা কথা ক'ব ওলাইছোঁ, লাঞ্চ কৰি উঠিয়ে কিন্তু আপোনালোকে এইবিলাক বস্তু পেলাই থৈ নাযাব। ইয়াত ইমান ধুনীয়া এটা মানে প্ৰাকৃতিক পৰিৱেশ, গতিকে এইটো বিনষ্ট নকৰিব। আমিও এইটো বান্ধি লৈছোঁ পেকেটটোত, গৈ উঠি ডাষ্টবিন য'তেই পাওঁ তাত পেলাই দিম। গতিকে এইখিনি কথাই ক'লোঁ। গতিকে আপোনালোকেও যেন সেইটো কৰে, ওপৰৰ পৰা লৈ আহি মানে যাতে আপোনালোকে খাই উঠি আৱৰ্জনাবোৰ পেলাই থৈ নাযায়। ইমান ধুনীয়া এটা ঠাই, এইবিলাক আমাৰে হয় ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্বটো। গতিকে ভ্ৰমণ, যাত্ৰা এইবিলাকৰ হয়তো সঠিক সংজ্ঞা মই দিব নোৱাৰিম, কিন্তু যদি আপোনাৰ এবাৰ এই ভ্ৰমণৰ মোহত পৰে তেতিয়া আপুনি কেতিয়াও নিজক কিন্তু ৰাখিব নোৱাৰে। আপুনি যেনেকৈ নাথাকক, যিমানেই আপুনি যি বেয়া কণ্ডিশ্যনত নাথাকক, কিবাকৈ হ'লেও আপুনি কিন্তু মেনেজ কৰি হ'লেও আপুনি কিন্তু এই ভ্ৰমণত যাবই লাগিব। গতিকে ভ্ৰমণ কৰিব লাগে আৰু তেতিয়াহে মনটো সুস্থ থাকে। আচলতে যেতিয়া মনটো আপোনাৰ সুস্থ থাকিব তেতিয়া আপোনাৰ গোটেই শৰীৰটো সুস্থ থাকে, হয়নে নহয় বাৰু? গতিকে সেইকাৰণেও মই মাজে মাজে ওলাই আহোঁ নিজৰ লগৰ লগত, নিজৰ ঘৰৰ মানুহৰ লগত ফুৰিবলৈ, নিজৰ মনটোক সুস্থ কৰিবলৈ, নিজৰ শৰীৰটোক সুস্থ কৰিবলৈ। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। গতিকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।